মনত ৰাখিবি কিন্তু এলা নহয় পাছত আৰু না এই সরকে এ মগল কে দাও Lucifer, কাহিনী না নাকি কাহিনী সাদা তেমা কুরকুরি sabon. আৰু ইখান সকলো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ কাষত আহি গ'লো মই আৰু আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইলতে দেখি গমেই পাইছে কেনেকুৱা মজা হ'ব আজিৰ ভিডিঅ'খন আৰু কি হ'ব আল্টিমেট ভিডিঅ' মানে প্ৰেংক এটা ভিডিঅ' হ'ব গাইস ইয়াৰ 20% হৈ আছে মানে এতিয়া আমি বিয়াৰ মানে কি কয় গিফ্ট ল'বলৈ যাম মানে আল্টিমেট গিফ্ট ল'ম মানে নাম ক পানাকা ধৰাটোৰ নাম আছে পানাকা আপোনালোকে চাব লালপানা ভিডিঅ'টো একেলগে চাব আৰু মজা পাব আজিৰ মানে ভিডিঅ'খন আল্টিমেট হ'ব আমি এতিয়া নহয় লালপান अरे कौन भौंक रहा है ये बदतमीज আমি দোকানত গৈছো মানে তাৰ সেই গিফ্ট ল'বলৈ মানে চাব ভিডিঅ'টো তেতিয়াহে মজা পাব এতিয়া আমি পানাকাক মানে গিফ্ট দিবলৈ পইচা কিমান আছে মানে গাইছ দিবলৈ চাওক তেনেকৈ চাওক গাইছ আমি এতিয়া মানে কিবা কৰি আছো গিফ্ট দিবলৈ গাইছ আমি এতিয়া গিফ্ট দিবলৈ মানে দিবলৈ পইচা যোগাৰ কৰিছো কি আল্টিমেট গিফ্ট দিম ন চাব ভিডিঅ'টো মজা ল'ব তো গাইছ ফাইনেলি আমি দোকানলৈ গিফ্ট ল'বলৈ আহিলোঁ যিহেতু আমি কি কৰিম আৰু আমি সৰু সুৰা গিফ্ট লওঁ আৰু কোনোবাই চাই আছে নপালিছ কোনোবাই লিপষ্টিক কোনোবাই পাউডাৰ এনেকৈ মানে ফাইনেলি আমাৰ মানে চইচ কৰা হৈ গ'ল কি ল'লোঁ কি নল'লোঁ আপোনালোকেতো দেখিলে আকৌ ভালকৈ দেখাম আপোনালোকে চাব গিফ্ট লোৱা মানুহ চাওক না গিফ্ট দিছে এইখিনি মানুহ চা চাওক গাইছ চব পানাকা নহয় এইটো কি পিছে সব মিল গেছে আরেক সাথে কি চাকি গিয়ে Lovely. লিপস্টিক Powder. এই পিনত Lucifer. কাহিনী না নাকি কাহিনী সাদা তেমা কুরকুরি sabon. আৰু ইখান আইনা এই কি বলে কয় পিকিং হৈ আছে আমাৰ তুমি গেলাৰতে যাবি দিবা গিফট দিও টেনশন নকৰা আমাৰ বহুত মানুহ আছে গিফট দিও আমাৰ ফাইনালি এইটো পিকিং কৰি আছে ফাইনালি আমাৰ গিফট ভিডিও হৈ গ'ল ফাইনালি গিফট লৈ আমি এতিয়া ওলাই আহিলো দোকানৰ পৰা মানে গিফটটো পেক কৰি আমাৰ দাদা কিবা মানে চিপৰ খাই আছে তো গাইছ এনেকৈ আমি গৈ আছো গিফটটো লৈ আমি পানাকাৰ বিয়া খাবলৈ এতিয়া আমি মানে দোকানৰ পৰা আহি মানে কিবা কিবি কৰি এতিয়া আমি গৈ আছো পানাকাৰ বিয়া খাবলৈ চাওক ইমান কি এইটো হৈছে গিফট আমাৰ ফাদাৰে লৈছে গিফটটো চাওক अच्छा ठीक है চাওক গাইছ এনেকৈ মানে বহুত আমি মোৰ ঠাণ্ডা লাগিছে কাৰণে এতিয়া মানে ভিডিঅ'টো মানে অকণমান গৰম লাগিছে এনেকৈ গৈ ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाशी सुपारी है ভিডিঅ' আজি নিদিওঁ भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी আজি নিদিওঁ এইবাৰ কি কিবা কৈ আছে দাদা এইফালে চাওক মানুহ তো গাইছ গিফ্টটো হাতত লৈ এনেকৈ খোজকাঢ়ি গৈ আছোঁ আমি যিহেতু গাঁৱতে বিয়া সেইকাৰণে মানে খোজকাঢ়ি গৈ আছোঁ আমি বহুত ল'ৰাবোৰ একেলগে গৈ আছোঁ না মজা লাগিব দেই আৰু হাতত কিবা মাৰামাৰি হৈ আছে চাওক এইটো মানে শিখৰ পাগল আমাৰ কিবা মানে কি ক'ম আৰু এই শিখৰ পাগল আমাৰ দাদা মানে কিবা কাৰোবাৰ লগত মাৰামাৰি লাগিব খোজে শিখৰৰ কাৰণে মানে ই দিব নোখোজে তুমি পকৰা আমাৰ এইটো এই ফৈচ মামু আহিছে আমাৰ এইটো ফুল জোচত গৈ আছো আমি পানাকাৰ বিয়া খাবলৈ কিন্তু আমি এনেহে গাঁৱত কিন্তু তাক পানাকা বুলি জেগাও কিন্তু তাৰ মেইন নাম আছে উৎসৱ এতিয়া গৈ আছো আমি এনেকৈ ফুল জোচত চাব ভিডিঅ'টো তেতিয়াহে মজা পাব চাব কিন্তু আজিৰ ভিডিঅ'খন প্লিজ কমেণ্ট কৰিব ছোৱালীৰো লাগতিয়াল আছে ল'ৰাৰো লাগতিয়াল আছে আৰু ৰাতিপুৱা এতিয়া জানাই কি লাগে কাঁহী মাজিব লাগিব এতিয়া সেইটো বস্তু লৈছো আমি আৰু ষ্টাইল কৰিবৰ কাৰণে পাউডাৰ লাভলি লিপষ্টিক নখ পালিছ কি যে লৈছো আৰু ফটা আছে বহুত কিবা কিবি আছে যিহেতু আমাৰ গাঁৱৰ ল'ৰাবোৰে এনেকৈ লৈছো না আৰু পানাকাৰ কাৰণে কিবা আছে আৰু খাবলৈ সেইটো নকওঁ মানে বেলেগ বেলেগ আল্টিমেট বস্তু আছে এনেকুৱা মানে কিবা কিবি বস্তু দিছো আৰু আমি মানে বহুত মানে আমি গাঁৱৰ সকলো ল'ৰাই দিছো আৰু মানে ভিডিঅ'খন আজি অকণমান দীঘল হ'ব আৰু মজা কমেডি হ'ব যিটো মজা লাগিছে আজি মানে আল্টিমেট এনেকৈ গাঁৱৰ সকলো ল'ৰাই মানে মিলি যেতিয়া মানে গাঁৱৰ যিটো সি আমাৰ ফুটবল টিমৰ কিবা আছিল আৰু ফুটবল টিমৰ কিপাৰ আছিল আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ ডাইৰেক্ট সিহঁতৰ কি বুলি কয় গেটত দেখাম আপোনালোকক
তো গাইছ এইখন হৈছে বিয়াৰ গেটখন আৰু এনেকৈ আমি গৈ আছোঁ মানে বিয়াৰ ঘৰলৈ মানে দৰাক গিফ্টটো দিব লাগিব যিহেতু সেইকাৰণে ভাবিছোঁ মানে সকলোৱে আমি এনেকৈ লাইন পাতি যাওঁ গিফ্টটো দিবলৈ। তো গাইছ এনেকৈ চাওক মানুহ ভিৰে আমি এনেকৈ গৈ আছোঁ ভিডিঅ' বনাই যিহেতু গাঁৱত মানে সেইকাৰণে ভাবিলোঁ মই এনেকৈ ভিডিঅ' নবনাওঁ ঘৰত যাই কিনে ক'ম আৰু। তো গাইছ এনেকৈ আমি ৰুমলৈ গৈ আছোঁ পানাকাৰ মানে গিফ্টটো দিব লাগিব সকলো ল'ৰাই মানে মিলি আমি এটা সৰু সুৰা গিফ্ট দিলোঁ আল্টিমেট গিফ্ট সৰু সুৰা গিফ্ট হ'লেও মানে আৰু সেই আৰু এনজয় হয় আৰু এনেকুৱা গিফ্ট দিলে মানে কি গিফ্ট দিছে আপোনালোকেতো দেখিছে মানে মজা লাগিব। এতিয়া গৈ আছোঁ আমি পানাকাক গিফ্টটো দিবলৈ মানে ৰুমলৈ সেই তাই আছে ইয়াত ৰুমত আৰু আমি এনেকৈ গিফ্টটো দিবলৈ গৈ আছোঁ আৰু আল্টিমেট গিফ্ট যিহেতু। তো গাইছ এনেকৈ ফাইনেলি আমি পানাকা ৰুমলৈ আহি পেলাই এইটো পানাকা ইয়াত বহি আছে। তো গাইছ গিফ্টটো আমি গিফ্টটো দিওঁ গিফ্টটো দিয়ক আমাৰ পানাকাক গিফ্টটো দে কিন্তু এলা নহয় পাছৰ আৰু মানে আনবক্সিং এলা নহয় আনবক্সিং পাছত কৰিবি পানাকা আনবক্সিং পিছত কৰিবি কিন্তু জানাই আল্টিমেট গিফ্ট হ'ব এইটো আমাৰ তো হৈছে আমি যাওঁ ডেন্স মাৰি আহোঁ। তো কৈছে আমি ভাত খাবলৈ গৈছিলোঁ ভাত খাবলৈ মানে বহুত ভিৰ সেইকাৰণে মানে আমি ঘূৰি আহি এতিয়া ৰখি আছোঁ আৰু ভাবিলোঁ এতিয়া অকণমান ফ্ৰী ফায়াৰ খেলোঁ আপোনালোকেতো জানেই মানে বিয়াৰ ঘৰত গ'লে। তো গাইছ আমি এতিয়া মানে ফাইনেলি ভাত খাবলৈ পালোঁ আৰু সিহঁতে চাওক না গাইছ এনেকৈ লাইনত বহি গৈছে আৰু মানুহ ভিৰ চাওক না গাইছ ভাত খাবলৈ। তো গাইছ ইয়াত মানে ইহঁতে কমিটি কৰি আছে ভাতখিনি আমি ভাত চাত খাই এতিয়া আহিলোঁ চাওক এইফালে তামোল চুবাই আছে এনেকৈ আমাৰ টিমটোৱে পূৰা আমাৰ ভাত চাত খাই আহিলোঁ এতিয়া মানে ডান্স কৰিব লাগে এই আমাৰ চামৰে এতিয়া দেখো আৰু ইয়াৰ দেৱৰাজ ইন্দ্ৰ কিন্তু ক'বলৈ কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'খন যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি বিয়া এনেকুৱাই হ'ল আৰু গাঁৱতে যিহেতু লাজ লাগে অকণমান। তো গাইছ গিফ্টটো মানে আনকমন গিফ্ট দিছিলোঁ আপোনালোকে দেখাই আছে কেনেকুৱা গিফ্ট দিছিলে। নেক্সট ব্লগত আপোনালোকক লগ পাম আমি ভাবি